পলিটিচিয়ানৰ মনততো সদায় ইলেকশ্যনেৰে চিন্তা গতিকে বেলেগ বেলেগ কাম কৰিলেও ইলেকশ্যনৰ প্ৰতিটো অলপ হ'লেও চিন্তা থাকিবই যোনে যোনে পলিটিক্স কৰিছে চবৰে ইলেকশ্যনৰ চিন্তা ইলেকশ্যন খেলিলেও চিন্তা নেখেলিলেও চিন্তা ইলেকশ্যন আহিলেও চিন্তা নাহিলেও চিন্তা যে নেক্সট ইলেকশ্যনত কি হ'ব নেক্সট ইলেকশ্যনত কি হ'ব গতিকে অসমত যি 14টা লোকসভা চিট আছে বিজেপি এজিপি আৰু ইউপিপিএল আমি বিচাৰিছোঁ গোটেই চিট জিকিব লাগে আৰু ইয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত যিখিনি উন্নয়ন হৈছে যিখিনি আজি এটা সুশাসন এটা আমি পাবলৈ সক্ষম হৈছোঁ বিভিন্ন এটা ৰিফৰ্মেশ্যন আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মেশ্যনৰ পৰা আদি কৰি বিভিন্ন এটা ৰিফৰ্মেশ্যন আৰু অলপ মানে কিছুমান কাম মানে আচৰিত ধৰণৰ ৰাইজৰ স্বাৰ্থত মানে বহুত ক্ষিপ্ৰতাৰে কৰি আছে তো এই গোটেই কথাটো চাই পেলাই ভাৰতবৰ্ষৰ পলিটিক্স অসমৰ পলিটিক্স ইয়াত আজি ৰাইজে আমি মানে ৰাইজক মানে এগেইন মানে কোনো এপ্ৰ'চ কৰিব নালাগে মই ভাবোঁ যে ৰাইজে অলৰেডি কনভিন্স তো সেইকাৰণে লোকসভা ইলেকশ্যনত সাংঘাতিকভাৱে আমি কিবা এটা চিন্তা কৰিব লাগে কিবা এটা পলিটিক্স কৰিব লাগে ষ্ট্ৰেটেজি কৰিব লাগে এইটো নাভাবোঁ ৰাইজে ৰখি আছে যেতিয়া ইলেকশ্যন আহিব এই মিত্ৰজোঁটকে ভোট দিব হাজাৰ হাজাৰ আছে মানে বহুত ডাঙৰ নেতা নহয় ডাঙৰ নেতাবিলাক কথা পাতি থাকে কিন্তু কি কৰিব কি নকৰিব নাজানো কিন্তু এনে অলপ তলৰবিলাক অলপ মানে হাজাৰ হাজাৰৰ সংখ্যাত আছে তো এতিয়া য'ত থাকক ৰাইজৰ কাম কৰিব লাগে সেইকাৰণে কোনোবা যদি জইন কৰে এইটো প্ৰক্ৰিয়াটো চলি থাকিব জিলা পৰ্যায়ত এই কামবিলাক হৈ থাকিব আৰু এতিয়া সকলো চাই আছে কি ভাৰত আৰু অসমৰ লগতে কাউন্সিলৰ পলিটিক্স কোন দিশে গৈ আছে আৰু বৰ্তমানৰ মই এটা পজিটিভ এটা দিশ দেখিবলৈ পাইছোঁ আমাৰ পাব্লিকে যি স্তৰে নহওক কিয় পলিটিক্সটো ভাল হোৱাটো বিচাৰে আৰু এই কাৰণে আমাৰো এটা দায়িত্ব আহি পৰিছে যে আজি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত যি ৰাজনীতি আমি কৰি আছোঁ সেই ৰাজনীতিটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো মৰ্যাদা বিশ্বত সেইটো বুজিহে আমি ৰাজনীতি কৰিব লাগিব তো সেইকাৰণে পৰৱৰ্তী সময়ত যদি কিবা হয় আপোনালোকে দেখিবলৈ পাব नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।